তাৰ কাৰণে জনজাতীয় লোকসকলে উৎপাদন কৰা সামগ্ৰীৰ ওপৰত মানুহৰ এক অদ্ভুত আকৰ্ষণ বাঢ়িছে। মই বিশ্বাস কৰোঁ যে আমাৰ SIRD হওক বা বেংক হওক বা BTR হওক, অসম চৰকাৰৰ বিভিন্ন আঁচনি হওক, এই 4 লাখ টকাক মূলধন হিচাপে লৈ আমি আৰু কেনেকৈ আগুৱাই যাব পাৰোঁ। BTRৰ পৰিত্যক্ত ভূমি, সৰু সৰু মাটি আমি একলগ কৰি কেনেকৈ আমি ইয়াত সৰিয়হ উৎপাদন কৰিব পাৰোঁ। NDBৰ সদস্যসকলক, প্ৰাক্তন NDBৰ সদস্যসকলক ৰিহেবিলিটেশ্যন দিয়াটো এটা ডাঙৰ দফা আছিলে আৰু সেইটো এতিয়ালৈকে প্ৰায় দুবাৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিলে, এই দফাটো ৰূপায়ণ কৰিলে আৰু আজি আৰু কালি প্ৰায় 2700 প্ৰাক্তন সদস্যসকলক ৰিহেবিলিটেশ্যন দিয়া হ'ব আৰু সেইটো কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতেৰে আমাৰ বাক্সা জিলাৰ তামোলপুৰত আহি এই কামটো কাৰ্যসূচীটো ইতিমধ্যে ৰূপায়ণ কৰিছে। আমি আশা কৰিছোঁ যে এই শান্তি চুক্তিটো এটা সফল হোৱাৰ ফালে গৈ আছে আৰু ইয়াত মূল দফাবিলাক এটা এটাকৈ ৰূপায়ণ হৈ আছে। NDBৰ কেডাৰসকলক ৰিহেবিলিটেশ্যন কৰা, কেছ উইথড্ৰ কৰা, এই দফাবিলাক বহুত ইম্পৰ্টেণ্ট দফা আৰু ইতিমধ্যে সকলোৱে শুনিলে প্ৰায় 274 কেছেছ উইথড্ৰ কৰা হৈ গৈছে আৰু ইয়াৰ লগতে প্ৰায় আগতে 1400 আৰু আজি আৰু কালি 2700 বহুখিনি কেডাৰ ৰিহেবিলিটেশ্যন কৰা হ'ল আৰু এই দফাত থকা যিবিলাক ক্লজ আছিলে সেই ক্লজবিলাক এটা এটাকৈ ৰূপায়ণ হৈ গৈ আছে। অমিত শ্বাহ ডাঙৰীয়াই যেনেকৈ এনাউন্স কৰিছিলে ভাৰতৰ গৃহমন্ত্ৰী, সেই হিচাপে মই আশা কৰিছোঁ এনাডাৰ 1 years ভিতৰত 1 বা 1.5 বছৰৰ ভিতৰত প্ৰত্যেকটো দফা ৰূপায়ণ হ'ব আৰু BTR চুক্তিটো এটা সফল চুক্তি হিচাপে এইটো এতিয়া ইমপ্লিমেণ্ট হ'ব। ক্ষেত্ৰত তাতে অলৰেডি মেনশ্যন কৰা আছে মিলিটাৰী আৰু পেৰামিলিটাৰীত যিসকলৰ বয়স বা তেনেকুৱা পাৰিব সেইসকলক সংস্থাপন কৰা হ'ব, চাকৰি দিয়া হ'ব। ইয়াৰ বাহিৰে বাকী 4 লাখ টকা দিয়া হৈছে। ইয়াত 4 লাখ টকাটো ডিপজিট কৰি বেংকৰ পৰা বিভিন্ন সুবিধা ল'ব পাৰিব। তেনেকুৱা বহুতখিনি সুবিধা ইতিমধ্যে SIRD, PNRD, আমাৰ BTR চৰকাৰ চবেই মিলি আমি তেখেতসকলক এৱাৰনেছ প্ৰগ্ৰাম কৰি আছোঁ আৰু আমাৰ BTR চৰকাৰৰ তৰফৰ পৰা অহা 4 বছৰত হেণ্ডলুম ছেক্টৰ, পিগাৰী ছেক্টৰ, লাইভ ষ্টক বিভিন্ন ছেক্টৰত আমি মেছিভ কিছুমান এৱাৰনেছ আৰু কিছুমান প্ৰগ্ৰাম আমি হাতত লৈছোঁ। এই প্ৰগ্ৰামবিলাক ৰূপায়ণ হোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহে সংস্থাপন পাব।